নমস্কাৰ আজি যিসকল ছাত্ৰ ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুন্দৰভাৱে উত্তীৰ্ণ হৈছে তেওঁলোকলৈ আমাৰ ফালৰ পৰা অৰ্থাৎ অসম জুনিয়ৰ কলেজ লগতে মই শ্ৰী ৰূপান্তৰ সৰক মাইণ্ড পাৱাৰ এক্সপাৰ্ট মটিভেশ্যন স্পিকাৰ হিচাপে মই আপোনালোকক বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে বহু কষ্টৰ সাধনাৰ ফলত আজি এই ফলাফল পাবলৈ সক্ষম হৈছে। নিশ্চয়কৈ এয়া এক খুব সুন্দৰ বাৰ্তা সমগ্ৰ অসমৰ কাৰণে। আমি কাৰণ জানো অসমৰ যি সংকট, অসমৰ যি সমস্যা হয়তো আপোনালোকেই এটা সময়ত ঘূৰি ধৰিব লাগিব। অসমখনক ভূপেন হাজৰিকাই কোৱাৰ দৰে সোণৰ অসমখনক সঁচাকৈ আপোনালোকে সোণৰ অসম বনাব লাগিব আৰু আপুনি পাৰিব। সমান্তৰালভাৱে এই পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হ'ব নোৱাৰিলে অৰ্থাৎ যাক আমি ফেইল কৰিলে বুলি কৈছোঁ, সেইসকল ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যকে মই ক'ব বিচাৰিছোঁ যে আপোনালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। সেই বিষয় এটা ছটা বিষয়ৰ ক্ষেত্ৰত আপুনি সফল হ'ব পৰা নাই, কোনো এটা বিষয় বা দুটা বিষয় আপুনি পাছ কৰিব পৰা নাই, ইয়াত কোনো হতাশাজনক কোনো কথা নহয়। আজি পৰীক্ষাৰ ফলাফল মাথো এটা মাধ্যম। আপুনি এই পৰীক্ষাৰ ফলাফলত পাছ কৰিছে, আপুনি জীৱনত পাছ কৰা নাই। জীৱনত পাছ কৰা আৰু এই পৰীক্ষাত একাডেমিক ক্ষেত্ৰত পাছ কৰাৰ মাজত বহুত এটা ডাঙৰ অন্তৰাল, ডাঙৰ পাৰ্থক্য জড়িত হৈ আছে। গতিকে সেইসকল ছাত্ৰ ছাত্ৰীয়ে যিসকল ছাত্ৰ ছাত্ৰীয়ে আজি পাছ কৰিব পৰা নাই সেইসকল উদ্দেশ্যে মই মোৰ ফালৰ পৰা মই কাটৰ কৰিছোঁ। কাৰণ আপুনি এখন পৃথিৱীৰ এজন মানুহ হিচাপে জন্ম লৈছে। হয়তো আপুনি এই বিষয় এটাত, এই 6টা বিষয়ৰ ক্ষেত্ৰত কোনো এটা বিষয়ত হয়তো আপুনি এটা সুন্দৰ ফলাফল লাভ নকৰিব পাৰে। হয়তো আপুনি আজিৰ তাৰিখত বহুত হতাশা বা বহুত বেয়া লাগিব পাৰে। হয়তো আপোনাৰ লগৰ এজন বন্ধু বান্ধৱীয়ে হয়তো পাছ কৰি ওলাই গৈছে, কিন্তু আপুনি পাছ কৰিব নোৱাৰিলে। মই আপোনাক কৈছোঁ পুনৰবাৰ আপুনি ভালদৰে পঢ়িব। নেক্সট টাইমত 2019 বৰ্ষত আপুনি পুনৰবাৰ পৰীক্ষাত আপুনি অৱতীৰ্ণ হ'ব। মই কৈছোঁ আপুনি পাছ কৰিব পাৰিবই। কাৰণ আপোনালোকে সকলোৱে জানে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি বা আমাৰ শচীন টেণ্ডুলকাৰ হওক, শিৱ খেৰা হওক, এনে বহু উদাহৰণ আছে যিসকলে নেকি একাডেমিক ক্ষেত্ৰত তেওঁলোক বহুত দুৰ্বল আছিল, কিন্তু জীৱনৰ ক্ষেত্ৰত একোটা দুৰ্বল তৰা হিচাপে নিজকে তেওঁলোকে জিলিকাবলৈ অৰ্থাৎ তেওঁলোকৰ নামবোৰ আজি এটা স্থাপন কৰিবৰ কাৰণে, তেওঁলোকৰ নামবোৰ উজ্বলাবৰ কাৰণে তেওঁ সক্ষম হৈছে। গতিকে মই কওঁ যে আপোনালোকে হতাশা হোৱাৰ কোনো প্ৰয়োজন নাই। আজি সুন্দৰভাৱে পাছ কৰিছে আৰু ভালদৰে কষ্ট কৰক। আৰু এইখিনিতে যিসকল ছাত্ৰ ছাত্ৰীয়ে খুব এটা সুন্দৰ ৰেংক লৈ 10টা স্থানত দখল কৰা যিসকল ছাত্ৰ ছাত্ৰীসকলক লগতে ষ্টাৰ ডিষ্টিংশ্যন বা ফাৰ্ষ্ট ডিভিজন মৰা সেইসকল ছাত্ৰ ছাত্ৰী মই কওঁ যে বহু ছাত্ৰ ছাত্ৰীয়ে আজি টেলিভিশ্যনত যি আমাৰ সাক্ষাৎকাৰ আমি পোনপটীয়াকৈ দেখা পাইছোঁ, তেওঁলোকে মত প্ৰকাশ কৰিছে যে মই পাছ কৰাৰ পিছত মোৰ এম ইন লাইফ, মই ডক্টৰ হ'ম, ইঞ্জিনিয়াৰ হ'ম বা আমি কলা বিষয়ত যাম, মই বহুত কিবা কিবি বিষয়ত তেওঁলোকে যাম বুলি প্ৰকাশ কৰিছে। খুব সুন্দৰ কথা, ভাল কথা যে আপোনালোকে যাব পাৰিবই। সমান্তৰালভাৱে এটা কথা মই আপোনালোকক কওঁ যে অসমৰ এনেকুৱা বহু নৱপ্ৰজন্ম এটা বহুত বিলিয়ন মেধাৱী ছাত্ৰ ছাত্ৰীসকল যি উত্তীৰ্ণ হৈ অসমৰ বাহিৰত অৰ্থাৎ ভাৰতৰ বাহিৰত তেওঁলোকে অধ্যয়নগত হৈ তাতেই তেওঁলোকে চাকৰি নিয়োজিত হৈ শেষৰ চোৱাত কি হয় আমাৰ অসমলৈ ঘূৰি নহা আমি পৰিলক্ষিত বা আমি দেখা পাওঁ। কিন্তু সমান্তৰালভাৱে মই সেইসকল ছাত্ৰ ছাত্ৰী আজি মই আপোনালোকক অনুৰোধ জনাইছোঁ, হয় আপোনালোকে শিক্ষাগতৰ কাৰণে আপোনালোকে হয়তো যাব পাৰে, আমেৰিকা, জাপান, লণ্ডন হয়তো যাবও পাৰে। কিন্তু এটা কথা মই আপোনালোকক আমি ক'ব বিচাৰোঁ যে আপোনালোকে এটা সময় আমাৰ অসমলৈ ঘূৰি আহিব লাগিব। অসমত আপোনালোকৰ দৰে যিসকল ছাত্ৰ ছাত্ৰী, আমাৰ অতি নৱপ্ৰজন্ম যিসকল ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ উদ্দেশ্যে আপোনালোকে তেওঁলোকক ক'ব লাগিব যে আপুনি সেই বিষয়ত আগবাঢ়িবলৈ হ'লে কেনেকুৱা ধৰণৰ কাৰ্যক্ৰমণিকা বা কেনেকুৱা ধৰণৰ প্ৰস্তুতিৰ প্ৰয়োজন হয় এইবোৰ বিষয়ে আপোনালোকে ক'ব লাগিব। আমি আশা কৰোঁ আপোনালোকে সেয়াই কৰিব। কাৰণ আমি জানো যে এইখন পৃথিৱীত আমি সকলোৱে এজন জীৱশ্ৰেষ্ঠ মানুহ হিচাপে জন্ম লৈছোঁ আৰু আমাৰ সকলোৰে কৰ্ম হৈছে নিজকে স্থাপন কৰা, নিজকে কৰ্মসংস্থাপন কৰাৰ বিপৰীতে সমাজখনক, নিজৰ গাঁওখনক, নিজৰ সমাজখনক, আমাৰ দেশখনক আপোনালোকে আমাক উজ্বলাব লাগিব। কাৰণ আমি সকলোৱে জানো যে এইখন পৃথিৱীত মাত্ৰ আমি এটা দুদিনীয়া আলহী হয়। কোনে কেতিয়া এইখন পৃথিৱীৰ পৰা বিলানী মাৰিব লাগিব হয়তো আমি কোনোৱেই নাজানো। গতিকে সমূহ ছাত্ৰ ছাত্ৰীসকলক আমি কথা অনুৰোধ কৰিছোঁ, আপোনালোকে যিধৰণে যি কষ্ট কৰি আজি ফলাফল পাবলৈ সক্ষম হৈছে, খুব সুন্দৰ কথা, খুব ভাল কথা। আমাৰ পুনৰবাৰ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসম জুনিয়ৰ কলেজৰ ফালৰ পৰা আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তিনিচুকীয়া চহৰত অসম জুনিয়ৰ কলেজ নামেৰে আমি কলা আৰু বাণিজ্য বিষয়ত কমাৰ্চ এণ্ড আৰ্টছ এই দুইটা বিষয়ক আমি জড়িত কৰি আমি দুইটা বিষয়ৰ পৰা আমি আমাৰ কলেজ পোনপ্ৰথমভাৱে আমি তিনিচুকীয়া চহৰত বৰগুৰি অৰ্থাৎ ককাৰতলী জেইল ৰোডৰ ওচৰত আমি আৰম্ভ কৰিছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ কলেজত পঢ়িব বিচাৰিছে নিশ্চয়কৈ তেওঁলোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে।
আমি সেইসকল ছাত্ৰ ছাত্ৰীক পোনপ্ৰথমে আমি ক'ব বিচাৰোঁ যে আমি কেৱল আপোনালোকৰ মাৰ্কছত আমি গুৰুত্ব দিবলৈ কিন্তু আগবাঢ়ি অহা নাই আমি আগবাঢ়ি আহিছোঁ আপোনালোকক মানুহ কৰা আমাৰ বিদ্যালয়ত পঢ়া ছাত্ৰ ছাত্ৰীসকলৰ বিশেষকৈ ইংৰাজী কথোপকথন লগতে মাইণ্ড পাৱাৰ মনৰ যি শক্তি মনৰ ইচ্ছাই যে আমি সকলোবোৰ কৰিব পাৰোঁ এইখন পৃথিৱীত সেয়াৰ ওপৰত আমি এটা 6টা বিষয় হয় লগত 2টা বিষয় কম্পিউটাৰ আৰু স্পকেন ইংলিছ মাইণ্ড পাৱাৰ দুটা এক্সট্ৰা বিষয় আমি এড কৰিছোঁ মানে 8টা বিষয়ৰ ওপৰত আমি জ্ঞান দিবলৈ আমি আগবাঢ়ি আহিছোঁ নিশ্চয়কৈ আপোনালোক যিসকলে আজি ভিডিঅ'টো চাইছে আপুনি নিশ্চয়কৈ বাণিজ্য হিচাপে নল'ব কাৰণ চাওক আপোনালোকে ক'ত কি অসমত চলি আছে নাজানে তো এই কাৰণে এই সকলো জানিবৰ বুলিহে আমি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ ওচৰলৈ আমি আগবঢ়াই লৈ গৈছোঁ যিসকল লোকে ভিডিঅ'টো চাইছে আপোনালোকে সুন্দৰ কমেণ্ট বা আমাক পৰামৰ্শ দিব অসমত মানুহ কৰাৰ এখন শিক্ষানুষ্ঠান বহুতো আছে তাৰ ভিতৰত আমিও আগবাঢ়ি আহিছোঁ নাজানো অনাগত ভৱিষ্যতৰ কিমান দূৰ আমি সফল হওঁ নিশ্চয়কৈ আপোনালোকৰ আশীৰ্বাদ আপোনালোকৰ সহায় সহযোগিতা লাগিব সদুসকল পুনৰবাৰ আজি যিসকল ছাত্ৰ ছাত্ৰীয়ে সুখুটিয়ে খুব সুন্দৰভাৱে ফলাফল লাভ কৰিছে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সমান্তৰালভাৱে যিসকল ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হ'ব পৰা নাই যিসকল ফেইল কৰিলে তেওঁলোকক পুনৰবাৰ আমাৰ ফালৰ পৰা আমি কাকতি কৰিছোঁ আপোনালোকে নিৰাশা নহ'ব পুনৰবাৰ আপোনালোকে আগত যিমান পঢ়িছিল তাতকৈ বেছি পাছ কৰিমেই মই পাছ কৰিলোৱেই এনে এটা মনোভাৱ লৈ আপুনি পঢ়ক এটা জিত মনোভাৱ লওক আপুনিও সফল হ'ব পাৰিব আপুনিও কৰিব পাৰিব থেংক ইউ ছ' মাছ থেংক ইউ